চাওক এইটো 6 নম্বৰ বাদুলি। হেল্ল' বন্ধুসকল, চাওক এয়া কি সৰু প্ৰজাতিৰ বাদুলি। কালি আমি এইটো বগৰী গছত নেট দিছোঁ। নেট নিদিলে এটা বগৰীও নাথাকে, গোটেইকেইটা পেলাই দিয়ে খাই। এইবিলাকে খাই পেলাই। চাওক দেখাততো কিমান ধুনীয়া লাগিছে। এইটো এটা চাওক কেনেকুৱা আছে, জিন্দা আছে। আৰু এইটো এটা চাওক, এইটো 3 নম্বৰ বাদুলি। কিমান ধুনীয়া লাগিছে। আমি এইবিলাক এৰি দিম অলপ পিছত। আৰু ইয়াতে চাওক, ইয়াতে 2টা আছে। এইটো এটা আৰু এইটো এটা। আৰু এইটো এটা চাওক, এইটো 6 নম্বৰ বাদুলি। ৱাও, এইটো 7 নম্বৰ বাদুলি। এইটো 7 নম্বৰ। গোটেইকেইটা আমি এৰি দিম। এইটো চাওক, এইটো 8 নম্বৰ বাদুলি। টোটেল 8খন দেখুৱালোঁ আপোনালোকক, আৰু 3খন আছে সেই ওপৰত। এইখিনি দেখুৱাব নোৱাৰি, আৰু এইকেইটা মৰি যাব ওপৰত যিকেইটা লাগি আছে সেইকেইটা উপায় নাই, মৰিব লাগিব। কাৰণ আমি প্ৰত্যেক বছৰে এটা বগৰীও খাব নোৱাৰোঁ। সেইকাৰণে এবাৰ নেট দিছোঁ। এই চাইডে যিকেইটা আছে গোটেইকেইটা এৰি দিম। এইকেইটা এৰি দিলে আৰু নাহে, কাৰণ ভয় খাইছে এইকেইটাৰ গুচি নহ'ব। এইটো এটা ওপৰত চাওক, এইটো এটা। তো বলক এতিয়া আমি এটা এটাকৈ এৰি দিওঁ। এইটো চাওক, এনেকৈ ধৰি খুলিব লাগে, নহ'লে যদি কামোৰ দিয়ে, যদি খালি এইটোৰ দাঁতটো লাগি হাতত বা ক'ৰবাত ৰক্ত ওলায়, তেনেহ'লে আপোনাক টিটি বেজি দিব লাগিব। সেইকাৰণে অলপ সাৱধানে এইটো এতিয়া এৰি দিম। এইবিলাক অলপ হাৰ্ড হোৱাৰ কাৰণে এতিয়া যাব নোৱাৰে, ক'ৰবাত ওখ ঠাইত থৈ দিব লাগিব, এইটো ৰাতি গুচি যাব। এয়া চাওক, চুগাৰ গ্লাইডাৰৰ নিচিনা পাখা মেলি থাকে। এইটো আমি সেই তাতে থৈ আহিম, ওখ ঠাইত। আমি এইটো ইয়াতে থৈ দিম। এইটো থাকক, এইটো এনেকৈ থাকিব। সন্ধিয়া হ'লে অলপ যদি বিষটো কমে তেনেহ'লে গুচি যাব। এতিয়া আমি এইটো এৰি দিম। এইটো বহুত ভাল পাৰি আছিল, সেইকাৰণে এইটো লৈ আহিলোঁ। কাটিবা। এইটো চাওক গাইছ, এইটো বহুত হিংস্ৰ হয়, ইয়াৰ খং বেছি। ইয়াক দলিয়াই চাওঁ সি উৰিব পাৰে নে নাই। এতিয়া এই 2টা এৰি দিম।